Hello guys, welcome to my YouTube channel. আজি মোৰ ফাৰ্ষ্ট ব্লগ। তো আজি আপোনালোকে দেখি গম পাইছে চাগে আজি আমাৰ ব্লগটোত কি হ'ব। আজি আমি পিকনিক খাব আহিছোঁ আমাৰ গাঁৱতে মানে নদীৰ কিনাৰত। তো এয়া চক খানা মানে বনি আছে। তো মই ব্লগ বনোৱাৰ কথা তেনেকৈ ইমান প্লেনিং নাছিলে, তো ঘপককৈ মানে বনাই দিলোঁ। আমি পিকনিক খাবলৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত আহিছোঁ। চব এহেঁতি বহি আছে, খুব উৎপাত কৰি আছিলে, গালি দি সিহঁতক বহাই থৈছোঁ। আমি তিনিজনী ৰান্ধনি চেহেৰাটো দেখাই দে ভালকৈ। ঐ ছোৱালী এফালে চা, ক'ত গ'লি তই? এয়া আমাৰ ৰান্ধনি বনাই আছে। তো আজি আমি বনাই আছোঁ। আমি আজি খানাত কি কি আছে দেখাওঁ আপোনালোকক। ফাৰ্ষ্টতেতো গাহৰি মাংস আনিছে সিহঁতি। মই আহিছোঁহে দেই, পইচা দিছোঁ আহিছোঁ। কি আনিছে কি খাইছে নাজানো, খামহে আৰু মানে। এতিয়া আহিছোঁ মই জাষ্ট। তো আজি আমাৰ গাহৰি আৰু কি আছে, ব্ৰইলাৰ ন? গাহৰি আৰু ব্ৰইলাৰ, গাহৰি আলু লাই শাক বনাই আছে। এয়া আমাৰ ৰান্ধনি সিহঁতি বনাই আছে। অকল কি গাহৰি আৰু ব্ৰইলাৰ নেকি, আৰু কিবা আছে? এয়াই মাছ আছে বোলে। মই গমেই নাপাওঁ। তিয়হ আছে। এইফালে গান বজোৱা হৈছে। কোন আহিলে? চবে খেল খেলি আছে ইয়াত। আমি কিবা এটা খেল খেলামগৈ বৈ। চব্জিটো বনাই লওঁ, অলপ খেল খেলিম চবেই। এই আমি এনেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত অলপ ফূৰ্তি কৰিবলৈ আহিলোঁ। আমি সৰুৱে গালি দিছে মোক, সিহঁতক সৰু সৰু কোৱা দেখি গালি দিছে মোক। আমি সৰুৱে দে, তাকে নাচ নাচ চব সিহঁতক। আপোনালোকে পিকনিক খাইছে নাই কমেণ্ট কৰি জনাব। গাইজ এয়া আমি গাহৰি বনাই আছোঁ এতিয়া। আমাৰ টিম বহুত ৰাখিনি টিম, আমাৰ টিম চব গাইজ। এয়া চব আপোনালোকে, এয়া আমাৰ টিম। আমি মানে পিটকিলিখিনিয়ে অকণমান আজি ফূৰ্তি এটা কৰিছোঁ আৰু ইয়াতে নদী কিনাৰ দেই। এয়া এইফালে নদী আছে। এয়া চব্জি কিবা কিবি আছে, এইবোৰ বনাই আছে বাইদেৱে। এতিয়া মই খানা বনাম, কি হ'ব নাজানো আৰু, ইমানটো নাজানো। এইফালে হাইক আছে। ধূলি পৰিব লাহেকে। এয়া আমাৰ পিকনিক খোৱা গেংটো। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কোৱা, সকলো কৰি দিব। এতিয়া আমাৰ ইয়াত চব্জি বনোৱা হৈছে। এতিয়াতো এইটো জলকীয়া ভাজি হ'ব, ব্ৰইলাৰ। এয়া তেল দিছোঁ, তেল নাই আৰু খতম। জুইটো ভালকৈ জ্বলাব লাগিছিলে। জলকীয়া ভাজি বনাম, ব্ৰইলাৰ মাংস। কেৰাহীটো দেখাই দিয়া। আমাৰ কেমেৰামেন পোৱালি এটা হৈছে দেই। একেটা কেৰাহীতে বনালোঁ, নুধুলো কাৰণে কেৰাহী এইটো অৱস্থা আজি। কি হ'ব নাজানো আৰু। হেৰিটো কি হ'ব নাজানো আৰু। এয়া হালধি দিছোঁ এতিয়া। হালধি দিয়া হৈছে, এতিয়া নিমখ দিম। একেটা কেৰাহীতে বনোৱা হৈছে মাংস। মাংসটো ধোৱা আছে মানে। জলকীয়া ভাজি জলকীয়া নাই গাই, জলকীয়া দিয়া হ'ব আৰু। এয়া ভাত অলৰেডি হৈ গৈছে। এয়া জলকীয়া ভাজি আৰু এইফালে আছে আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট গাহৰি লাই শাক। এয়া এইখিনি মই বনাইছোঁ দেই, হৈ গ'ল। কেনেকুৱা হৈছে নাজানো আৰু। কলপ পানী মইতো নাজানো দেই ইমান বনাব। এয়া আমাৰ বেটি, বেটি হাই চুমনি
দিলা তো গাইস কি হৈছে আজি খানা ৰখি দুৱাৰ পৰা চাই আছে ভোক লাগিছে চাগে একজনী আৰু এইখিনি আমাৰ এইখিনি লগতে আমি খাইছো ডাঙৰ ডাঙৰ কিজনীয়ে কলিকুলাখিনি আমাৰ ঐ গান লগা ভাল নাচ এতিয়া আমি খাই মেলি অলপমান নাচিম আৰু এয়া আমাৰ খানা হৈ গ'ল এয়া আমাৰ পোৱালীকেইটা বহাই লৈছোঁ প্ৰথমতে খুৱাবলৈ এয়া মাংস দি আছে কেনেকুৱা লাগিছে তোমালোকক খাই কোৱা আকৌ এতিয়া নাচিবা নাই তোমালোকে খাবলৈ লৈছোঁ এইফালে আমাৰ এইবোৰ ভাত শাক এনেকে পেলাই থোৱা হৈছে সেইফালে সিহঁতি কোনোবাই কোনোবাই খাই আছে আমাৰ দাদাহঁতি ধৰিব পৰা নাই ইমান এয়া খানা দিয়া হৈছে খাই মেলি কবা দেই কেনেকুৱা হৈছে তোমালোকে খাই তোমালোকে খানাটো ভাল মজা কাইলৈ খাই বোলে সিহঁতি কেনেকুৱা লাগিছে মজা 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 দেই গম পালো আমাৰ এগৰাকী এয়া আমাৰ গাঁৱৰ গাভৰু কেইজনী এইফালে ডেকাকেইটা দি থকা হৈছে ডেকাকেইজনক চব খাই চব এইয়া খানা বঢ়িয়া হৈছে কিন্তু দেই দেখাতে গম পাইছো খা খা পেট ভৰাই খা দেই আৰু লাগিলে কবি তহঁতি গাইজ আমাৰ খানা হৈ গ'ল এতিয়া খাই আছে পোৱালীকেইটা এয়া চক দি আছে গাইজ এয়া চক আমাৰ পোৱালীবিলাক তহঁতি খানা খাই কেনেকুৱা পাইছ খাবলৈ পাই নেমাতে সিহঁতি যা কেনেকুৱা লাগিছে খানাটো ভাল লাগিছে নিমখ জোখত আছে এয়া মজা গাইজ আপোনালোকৰ খানাটো কেনেকুৱা হ'ল খাবলৈ ক'ব গাইজ আমি ভাত খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ আমাৰ খানা খাই হৈ গ'ল আৰু এতিয়া আমি অলপ নাচিম তাৰপিছত ঘৰা ঘৰি চব এতিয়া আমাৰ খাই কৈ হৈ গ'ল এইবোৰ এতিয়া চাফ চিকুণ কৰা হৈছে এতিয়া খাই কৈ চাই থাকক আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া ছোৱালী তই আজিৰ পৰা 2023 গ'ল আজি ৰাতি 12টা বজাকে যাব গ'ল আৰু 1 2 3 বাই বাই 2023 ওয়েলকাম নিউ ইয়াৰ আজি পিকনিক খাই কেনেকুৱা লাগিলে ভাল লাগিলে মজা ন আকৌ খাম আৰু আল্টিমেট আমি আহি গলো দোস্ত তো আজি খতম জবনৰে আমনি বিহুৱান খনি তহঁতৰ তললৈ আজি পিনে মোৰে কাষলৈ লাগে পাতৈ বিহু কোনে ডালে আগে এপোৰে পচি গাইজ তেনেকৈ একো ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু ডাঙৰ মানুহ নাছিলে বনাবলৈ দিবলৈ কৰিবলৈ আমি তিনিজনী আছিলোঁ আমিয়ে দিবলগীয়া হ'ল আমি খাওঁতে একেবাৰে দেখাব নোৱাৰিলোঁ অলপ দিগদাৰ হৈ গ'ল যিমানকণ দেখালোঁ সেয়াকৈ চাব আৰু পাছলৈ যাতে ভিডিঅ'বোৰ ভাল কৰিম বুলি চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ ভাল কৰিবলৈ যিমানকণ দেখালোঁ সেয়াকৈ চাব আৰু ভাল হৈছে বেয়া হৈছে নাজানো আৰু যিহেতু প্ৰথম মোৰ এয়া ব্লগ প্ৰথম বনাইছোঁ একো ভাবি পোৱা নাই যে কি ক'ম কি নক'ম বাছ বনাই দিলোঁ আৰু কি আছিলে সেয়াকৈ দেখালোঁ আৰু হেপী নিউ ইয়েৰ দেই চবকে ভিডিঅ'টো
ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কোৱা ভিডিঅ'টো এয়া কৰি দিব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তুমি কোৱা কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কোৱা আকৌ